ঘাটত যেহেতু আহি উপস্থিত হলো আমি অলপ জিৰাই মেলি লৈ কিনে এতিয়া কৰ্ম কৰিবৰ কাৰণে এয়া ধুনীয়াকৈ বস্তুবোৰ যোগাৰ কৰি লৈ আছে মায়ে দি আছে দেৱে যোগাৰ কৰি আছে কিছুমান ক্ষেত্ৰত যোগাৰ থাকিব লাগিব যোগাৰ কৰি লৈছে লাগে নহয় লাল চাহ আছে বুলি ক'লে কি কৰিব লৈ দিম এয়া ব্ৰহ্মপুত্ৰৰ ঘাটত এয়া দেৱে সকলোখিনি কৰ্ম কৰি আছে লাল চাহ বনাই দিব সেই দেউ আপোনাৰ ঘৰত বনাব নোৱাৰে লাল চাহ খাই আহিছো বুলি ক'লে এই দেৱে সকলোখিনি যোগাৰ কৰি আছে দেউ আপুনি ৰেডি কৰিছেনে ক'ত পাতিব দেউ কোনখিনি আপুনি মনে মনে থাকক আপুনি গামোচা লওক লৈ পেলাই টিপ পাই থাকক গামোচা ল'ব লাগিব না গামোচা দি দিয়ক গামোচা লওক গামোচা নাই মেইন আমাৰ অসমীয়া মানুহ জাতিৰ পৰিচয় দেতা গামোচাখন জাতিৰ পৰিচয় চবে গামোচা লৈ আছো একদম মোদীয়ে লৈ আছে হিমন্তক পিছ পেলাই আপুনি ইয়াত ব্যৱহাৰ কৰিব পাৰিব দেই বৰ ধুনীয়া বস্তু আনিছে দিয়ক এতিয়া আপুনি যি যে আপোনাৰ হেৰি দিছোঁ সমস্ত আৰু বৰণটো ধুনীয়া ধুনীয়া দিছে নাও নিচিনা উঠাই দিব গৈ থাকিব দেউ আমাৰ একদম পুৰা চিয়ানা আছে একদম পুৰা বুদ্ধি থাকে আমাৰ নগাঁও মানুহে নকৰে এইটো মানে ভাল নাও নিচিনা গৈ থাকিব দেৱে মানে বহুত জেগাৰ পৰা অলপ অলপকৈ জ্ঞানবিলাক বুটলিছে আজি শিকিছোঁ মই এইবোৰ কামতে মই শিকিছোঁ এয়া আমাৰ কলডিলৰ দোনা বনাই পেলাই তাত সকলোখিনি বস্তু গোটাই লৈছে আৰু মই বিচাৰি পেলাই পূজাৰ কাৰণে আনিছিলোঁ এতিয়া নহয় যেতিয়া খাব তেতিয়া পূজাৰ দিনাখন ফুল লাগিব দেই মালা তিনিডাল মই লিখিছোঁ কিন্তু অন্য ফুল লাগিব গেন্দাই ফুল তিনিডাল মালা তিনিডাল লৈ আহিব আমাৰ এডাল 20 টকা ল'ব অসমীয়া ফুলো বিচাৰিব 20 টকা 30 টকা এনেকৈ ল'ব আৰু অসমীয়া ফুল পোৱা যায় নেকি অসমীয়া ফুল পোৱা যায় আমাৰ লোকেলখিনি পাব কিনা গাঁৱতে পাব ফুল আৰু মালা ফুল কিনি আনিব এয়া আমাৰ দোনাত তিল দিছে ফুল দিছে আৰু চাউলো দিছে দুবৰি বন দিছে মই ওচৰৰ পৰা দেখাই আছোঁ আপোনালোকক কাক দেখাইছা অসমবাসী ৰাইজক যোনে যোনে ফ'ল' কৰে নমস্কাৰ আজি আমি ওলাই আহিলোঁ শিলঘাট ঘাটলৈ অস্থি দিবলৈ আইতাৰ ত্ৰিশূলধাৰী আজি আমাৰ গাঁৱৰ এজনী বৰমা তেখেতৰ মৃত্যু ছমাহ হৈছে ছমাহ হোৱাৰ কাৰণে আমি তেওঁ ঘৰৰ সহ পৰিয়াল লৈ ঘাটত উপস্থিত হৈছে এই আমাৰ উপস্থিত হৈ এতিয়া দেউৰ কাম আগবঢ়াই আছে আমি আৰু দেউৰ লগতে আৰু সহযোগ কৰি আছোঁ আৰু মই আছোঁ সমূহ ভিত্তিত তেওঁলোকৰ গাঁৱে এজন শিক্ষিত যুৱক নিবনুৱা ল'ৰা অকণমান তেখেতসকলক অলপ সহায় কৰি আছোঁ আৰু মই আৰু দেউৰ লগত সন্মান হৈ নেগু ধৰি আছোঁ আৰু মজা কথা কৈছে দেই কি ধুনীয়া পৰিৱেশৰ মাজত আমি আমাৰ কামখিনি কৰিব আহিছোঁ ন ব্ৰহ্মপুত্ৰখন ইপাৰৰ পৰা সিপাৰ দেখা নাপায় কিন্তু ন তেজপুৰ আছে কিমান বহল আছে এইটো আপোনাৰ হেৰি 3 কিলোমিটাৰ ওপৰত ত্ৰিশূলধাৰী মন্দিৰ আছে নহয় 3 কিলোমিটাৰ দলংখন 3 কিলোমিটাৰ ফুল দিছে দলংখন 3 কিলোমিটাৰ বৰণ হয় এইবোৰ বস্তু মোৰ মায়ে সকলো যোগাৰ দি আছে দেউতা পুৰা ভকতৰ ড্ৰেছত আহি গৈছে ধুতি গামোচা লৈ গামোচা ললো দলংখন চাই মই কৈছোঁ মাৰ গামোচাখন ৰ'বা মা দি আছোঁ মাৰ গামোচাখন দিলোঁ এইটো অৰুণাচল তিব্বত তাৰ পৰা আহি আছে দাখন এনেকে থাকক নে কোনো নিয়ে দা কোনো
মাৰ গামোচাখন দি দিওঁ দাখন হোৱাৰ কাৰণে যাওঁ কাটিব মা গামোচাখন লোৱা হৈ যায় আপোনাক বাঘে আগতে ধৰিব দিয়ক ই কথা কয় আমাৰ এই সন্মুখত জেগা হাওঁ মই কৈছোঁ ল'ৰা আপুনি মন্ত্ৰ মাৰি দিব বাঘ দৌৰ মাৰিব এই ওচৰত বেলেগ এঘৰে কৰ্ম কৰি আছে অঁ ঠিক আছে নালাগে ন আমাৰ আছে চিন্তা নাই তেওঁ নাহে অঁ তেওঁ মাৰে কাম কৰিবলৈ আহিছে তেওঁ নাহিব অঁ বেদান্ত কোৱা দেও এই যে এখেতসকলে যে কৰি আছে এনেকুৱা কৰ্ম আমি কৰিব নালাগে ন বছৰ হৈ গ'ল যে সেইকাৰণে মই দেউৰ লগতে আছোঁ দেউক ধৰি আছোঁ আৰু বছৰেকত এই দেৱে পাৰিব এইবাৰ আকৌ আপুনি নোৱাৰিব জানো বছৰেকত বেদান্ত মইতো নকৰে এতিয়া পাৰিব নহয় আছে ন ঠিক আছে দিয়া চিন্তা কৰিব নালাগে হা আমাৰ ইয়াত নহয় নহয় নালাগে কালী পূজা মাৰৈ পূজা আমাৰ এতিয়া দেও চব পাৰিব এয়া শলিতা লৈ আছে আগৰ বামুণজন আছিল হেৰি লনথলী বগা কৰি আপোনালোকে অলপ চাপৰ হ'ব আৰু কৰিছে তেওঁ নৃত্য কাম নৃত্যকৰ কাম কৰিছে বহুত দূৰৰ পৰা আহিছে দিয়ক লনথলীৰ পৰা আহিছে স্কুটি লৈ আহে ভাল তেখেতো বহুত ভাল বেয়া নহয় দেই মন্ত্ৰখিনি বৰ ধুনীয়া কিন্তু এইবাৰ মই কৈছোঁ নহয় এইবাৰ ঘৰুৱাজনকে বেছি কৰি লওঁ কি ধুনীয়া লাগিছে কি ধুনীয়া বতাহ এটা মাৰি আছে ন তুমি ভিডিঅ' কৰি আছা কৰিবই লাগিব কৈ থাকা মই নকওঁ আৰু সঞ্জীৱৰ কাম কৰে যেতিয়া আমাৰ ঘৰুৱা হিচাপে আপোনাক পাই আহিছোঁ এই বামুণতকৈ আগতে পাই আহিছোঁ মোৰ ভিডিঅ'টো হৈ থাকে মাজে মাজে হৈ থাকে ন